সঁচা কথাটো এইটো মিছাও নহয় মানে এজন সংগী বিয়া বা স্বামী পত্নী এইটো কথা বুলি নহয় সমাজ এখনত থাকো যেহেতু সেই নিয়মেৰে আগুৱাবই লাগিব কিন্তু আচলতে আমাক প্ৰত্যেককে এজন সংগীৰ প্ৰয়োজন বহু সময়তে বহুতো লোক থাকে লগত কিন্তু এনেকুৱা এটা সময় থাকে য'ত তাৰ মানে কোনোবাই হাতখন ধৰি হলেও ক'ব যে হ'ব মই আছো একো চিন্তা কৰিব নালাগে মানে এটা বুজাবুজি এটা আণ্ডাৰষ্টেণ্ডিং তেওঁ মোক সাংঘাতিকভাৱে বুজি পায় আৰু ময়ো তাৰমানে তেওঁৰ যি জীৱন সংগ্ৰাম পিতৃ মাতৃক হেৰুৱালে 2017 চনত তাৰপিছত তাৰমানে মই ইনষ্টাগ্ৰামত লগ পাইছিলোঁ এনেই কেতিয়াবা কথা পাতোঁ কিন্তু লাহে লাহে মই নিজৰ ব্যক্তিগত কথা কিছুমান শ্বেয়াৰ কৰিবলৈ ল'লোঁ